গুড মৰ্ণিং ৰাইজ সকাল। মই এতিয়া স্কুলৰ টিফিনৰ কাৰণে ৰুটি বনাই আছোঁ। ৰুটি এইটো পুৱাৰ 6টা বজাত ভিডিঅ' বাৰু এইটো এই ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ টিফিন কাৰণে ৰুটি চব্জি আমৰ চাটনি এনেকৈ দিম আৰু দিনটোৰ কাৰণে টিফিনটো মানে অলপ হেভি ধৰণেৰে দিওঁ। মই বেছিভাগ ৰুটিয়ে দিওঁ। ৰাতিপুৱা ইহঁতে ভাত খাই নাযায় বাৰু। ভাত দিওঁ ঠিকেই বনাই, কিন্তু ভাত খাই নাযায়। ৰাতিপুৱা 6টা বজাত মই কোনে ভাত খাব পাৰে। তথাপিও অলপ জোৰ কৰি দিওঁ খাবলৈ, কিন্তু 2-1 চামুচ খাইহে গুচি যায়। টিফিনটো বাৰু মোৰ ৰেডি হৈ গ'ল। এতিয়া ছোৱালীৰ কাৰণে ভাত ৰেডি কৰিছোঁ। সিহঁতে বাটিত দিলোঁ। ইয়াৰ পৰা 2 চামুচেহে খাব ভাত, মানে বেছি ভাত নাখাব। তথাপিও মই জোৰ কৰি দিছোঁ আৰু ছোৱালী যোৱাৰ পিছত মই এতিয়া ল'ৰা ছোৱালী গ'ল স্কুল। মই এতিয়া চাফ চিকুণ কৰি আছোঁ ঘৰখিনি। আমি এইটো কোৱাৰ্টাৰৰ ঘৰত থাকোঁ দেই, নিজৰ ঘৰ নহয়। মই কিমান দিন থাকিব পাৰোঁ নাজানো এতিয়া কোৱাৰ্টাৰৰ ঘৰত। মোৰ এতিয়া নিজে ৰোৱা কঁঠালডাল যি ফূৰ্তি, মোৰ নিজৰ ঘৰৰ গছৰ কঁঠাল পকিছে, খাব পাৰিছোঁ, বহুত ফূৰ্তি। আমি কোৱাৰ্টাৰৰ ঘৰত আহিব 15-16 বছৰ হ'ল বাৰু। আহিয়ে এইটো গছটো ৰুইছিলোঁ। এতিয়া 5-6 বছৰ ধৰি খাই আছোঁ। কি ফূৰ্তি, মই মানুহক দিব পাৰোঁ কঁঠাল, নিজে খাব পাৰোঁ, যি ফূৰ্তি মোৰ। কিন্তু মোৰ ল'ৰা ছোৱালী দুটা কঁঠাল খাব নোখোজে, বৰ খং। মই এনেকৈ ৰস কৰি আছোঁ, কঁঠালৰ ৰসখিনি দেখা পাই ইহঁতৰ মানে মোক গালি, কোনে খাব এইবিলাক, কোনে খাব। মইহে খাম দে। সিহঁতক জোৰ কৰি অলপ দিলোঁ বাৰু, অলপ মুড়ি দি। খাই চাচোন কেনেকুৱা লাগে, নিজৰ ঘৰৰ বস্তু কি ফূৰ্তি লাগে এনেকৈ খালে। আবেলি মানত ইহঁতক দিলোঁ বাৰু। এতিয়া গধূলিৰ ভিডিঅ' এইটো। এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰি আছোঁ মই। অলপ পনীৰ কেইটুকুৰামান আছিল, অলপ পকৰা বনাই দিম। আলু পিটিকা, দালি এনেকৈ খাম আৰু ৰাতিৰ সাজৰ কাৰণে। গৰমত আৰু কি খাব, ইমান বেছি ৰান্ধিব মন নাযায় গৰমত। অলপ পনীৰ কেইটুকুৰামান আছিল, সিহঁতক দিম আৰু পকৰা বনাই। ভিডিঅ'টো ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব বাৰু। তেহে অলপ ভিডিঅ' বনোৱাৰ উৎসাহ পাম। এই ৰাতিৰ সাজৰ কাৰণে মই ৰেডি হৈয়ে গ'ল বাৰু। দালি পকৰা